আসর ধরে কালোরালি ওলাই জরে সুতাল বিহুখন দগাই দে বিহুখন দগাই দে বিহুখন জুৰিছো ঐ দুভৰিৰ খুপৰি নাচিমে দগাই দে নাচিমে দগাই দে গছকত মৰিব বিহুতি এৰিবই লাগিলে এৰিবই লাগিলে নাথাকে অসমীয়াৰ নাথাকে অসমীয়াৰ মা কৃষ্ণ ভাল ভাল ৰাইজৰ ভাল ভাল আমাৰো ভাল ৰাইজৰ পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে সৰু দক্ষিণে গৰু বাৰীত তামোল পাণ পুখুৰীত মাছ সবাৰো বুখলতে বোলা জয় হয়
বৰুৱাই আৰু স্নেহা বৰুৱাই আপোনালোকক এটি মাননি আগবঢ়াইছে। কৃষ্ণ কোন কৃষ্ণ? কৃষ্ণ কৃষ্ণ মানে ভগৱান শ্ৰীকৃষ্ণ আকৌ তোৰ কপালত শিলগুটিতে পৰোঁতে কেনেকুৱা লাগিছিল তাকে ভাবোতেই কৃষ্ণ বুলি ওলাই গ'ল। হয় নেকি? হ'ব দে এতিয়া ভিতৰলৈ গ'ল। গ'ল ঐ মূৰ্খ পিছফালৰ পৰা মনে মনে আহি এনেকে মুখৰ আগত ৰয় নেকি বুলি ক'বলৈহে পালো নহয় কি কোনে ল'লে কোনে ল'ব তৰালিয়ে এয়াহে মোৰ আচল বন্ধু ন ৰ গম পাবি ৰ আচল বন্ধু কেনেকুৱা ইয়ে মোৰ জীৱন ধ্বংস কৰিলে মই আকৌ কি কৰিম তই এতিয়া কি কৰিলো ক'বলৈ আহিছ তই কি কৰা নাই কি সেইটো ভুল এইহে কোমল বয়সত চদাই মোক বিয়া পতাই দিলি আৰু তোৰ কথা মতেইতো মই চেনেহী পলোৱাই দিলো এতিয়া সেইজনীয়ে মোক ৰামাই মহাভাৰত গোটেইখন সেইটো মই কি বেয়া কাম কৰিলোঁ হয় তাইক ভাল পাওঁ সেইকাৰণে তোক সহায় কৰিছিলোঁ এতিয়া আৰু যদি বস্তু দি ফেকলাত মই কি কওঁ ঐ কৃষ্ণ কথা কিন্তু চম্ভালি কবি তই পাৰিবি क्या तू डरना है দোস্তি বেছি চিন্তা কৰিছ মই তোক দেখোন গোটেই ৰাস্তাটোত শিকাই আনিলো কেনেকে মাইকী মানুহক ভুলাব পাৰি এতিয়া তই সেইমতে কৰি যা একদম চিন্তা নকৰিবি খালি মই কোৱা মতে কৰি যা যা কৃষ্ণ যোৱাবাৰ তোৰ কথা মতে বিয়া পাতি মাইকী গুচি গ'ল এইবাৰ তোৰ কথা মতে মাইকী নিবলৈ আহিছো যদি নাহে তোক আৰে যদি নাহে দাঙি হ'লেও লৈ যাম মই ৰঙা হাতত মাতি পঠাইছোঁ নহয় কি সেইটো পাব মাতিলি কিন্তু নহয় সেয়েহে সময় ভাগত সেই তেনেকৈ টানি লৈ গৈছে ঐ এতিয়া বাৰু মই কি কৰিলে ভাল তই কচোন কিবা এটা মোক উপায় দে না তই সহায় কৰিব পাৰিবি মোক ভাবিবলৈ দিছোঁ মোক ভাবিবলৈ দে কিবা এটাতো উপায় উলিয়াবই লাগিব ব'ল এতিয়া ঘৰলৈ যাওঁ যাক মই বেয়া পাওঁ যাৰ লগত মোৰ শত্ৰুতা আছে মই তাৰ পুতেকৰ লগতে হলি কৰি বুলিছ লাজ কাটৰ তই নাভাবিবি তহঁতৰ সম্পৰ্কটো যে মই কেতিয়াবা মানি ল'ম দেউতা তহঁতি তহঁতৰ শত্ৰুতা এৰিব নোৱাৰনে এবাৰ মোৰ মুখলৈ চা মই তাক বহুত ভাল পাওঁ ময়ো তাৰ লগত বহুত সুখী হ'ম দেউতা সিও এতিয়া নিজৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে